নীল আৰু সুসানে বিক্ৰমৰ বাবে অপেক্ষা কৰি আছিল। বিক্ৰমে বাটৰ পৰাই সকলো কথা নীলক বিৱৰি কৈছিল। বিক্ৰম গৈ তেওঁলোকৰ কাৰ্যালয়ত উপস্থিত হৈয়ে বাটত মানুহজনৰ হাতৰ পৰা অনা ব্ৰিফকেছটো নীলৰ হাতত তুলি দিলে। তাৰ লগতে অৰিন্দম বৰগোহাঁয়ে দিয়া তথ্যসমূহো নীলৰ হাতত দিলে। আচৰিত কথা কি জানা নীল? বিক্ৰমে মাত লগালে। নীলে প্ৰশ্নবোধক দৃষ্টিৰে বিক্ৰমলৈ চালে। ABGয়ে মোক দিয়া তথ্যসমূহ আৰু মই বাটত পোৱা ফাইল দুয়োখিনিৰে বিষয়বস্তু একেই। এক অদ্ভুত সাদৃশ্য আছে, বিক্ৰমে ক'লে। নীলে ব্ৰিফকেছটো খুলি তাৰ ভিতৰৰ পৰা এটা পেন ড্ৰাইভ আৰু এটা ফাইল উলিয়ালে। কাষতে বহি থকা সুসানে ডিঙি মেলি ফাইলটোলৈ চালে। অপাৰেশ্যন নৰ্থ ইষ্ট, নীলে উচ্চাৰণ কৰিলে। অতি গুৰুত্বপূৰ্ণ ফাইল এইটো। কোনো বিদেশী শক্তিয়ে নিশ্চয় এই ফাইলটো হস্তগত কৰিবলৈ চেষ্টা কৰিছিল। এই ফাইলটো কোনো বিদেশী শক্তিৰ হাতত পৰিলে আমাৰ দেশৰ কি অৱস্থা হ'লহেঁতেন ভাবিবলৈকে ভয় লাগে, বিক্ৰমে ক'লে। কথাবোৰ কিবা গোলমলীয়া। মানুহজনে এইবোৰ বস্তু লৈ তালৈ কিয় গৈছিল? এইবোৰ কাৰোবাক দিবলৈ গৈছিল নেকি? মানুহজন কিহত গৈছিল? কিবা গাড়ী মটৰ আছিল নেকি মানুহজনৰ? নাই, মানুহজনৰ কোনো বাহন তাত দেখা নাছিলোঁ, বিক্ৰমে ক'লে। এনে টপ চিক্ৰেট ফাইল এটা সেই মানুহজনৰ হাতলৈ আহিল কেনেকৈ? এইবাৰ সুসানে প্ৰশ্ন কৰিলে। মানুহজন নিশ্চয় ইষ্টাৰ্ণ কামাণ্ডাৰ ফ'ৰ হেডকোৱাৰ্টাৰৰ কোনো কাম কৰা ব্যক্তি হ'ব পাৰে। তেওঁ নিশ্চয় কোনোবা বিদেশী এজেণ্টৰ হাতত ফাইলটো গতাবলৈ আহিছিল কিছু টকাৰ বিনিময়ত। কিন্তু দুই পক্ষৰ মাজত টকাৰ বাবে হওক বা অন্য কিবা কাৰণতে হওক অৰিয়াৰিৰ সূত্ৰপাত হয়। দুৰ্বৃত্ত দলটোৱে মানুহজনক হত্যা কৰি এই ব্ৰিফকেছটো লৈ আঁতৰি যাব খুজিছিল। কিন্তু সিহঁতৰ দুৰ্ভাগ্য, মই সেই সময়ত গৈ তাত উপস্থিত হ'লোঁ, বিক্ৰমে ক'লে। পেন ড্ৰাইভত কি আছে? নীলে প্ৰশ্ন কৰিলে। চাই লোৱা, বিক্ৰমে উত্তৰ দিলে। নীলে পেন ড্ৰাইভটো খুলি সুসানৰ ফালে আগবঢ়াই দিলে। সুসানে লেপটপত পেন ড্ৰাইভটো লগালে। তাৰ পাছত তিনিও গভীৰভাৱে লেপটপত চকু ৰাখি নিৰীক্ষণ কৰিলে। অৰিন্দম বৰগোহাঁয়ে মোক যিবোৰ কথা কৈছিল সেইবোৰ আখৰে আখৰে সঁচা, বিক্ৰমে ক'লে। এয়া দেখোন দেশৰ এক ভয়ানক অৱস্থাৰ সূত্ৰপাত হ'বলৈ গৈ আছে। এই পেন ড্ৰাইভটোত এনে কিছুমান গোপন তথ্য আছে যিবোৰ শত্ৰুপক্ষৰ হাতত পৰিলে আমাৰ দেশৰ অস্তিত্ব বিলোপ হোৱাৰ সম্ভাৱনা। তোমাৰ কথাই ঠিক বিক্ৰম। বিদেশীৰ এজেণ্ট কিছুমানে এই তথ্যসমূহ সংগ্ৰহ কৰি শত্ৰু দেশলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছিল। ভাৰত চৰকাৰে যাৰ মূৰটোৰ বাবে 10 লাখ টকা ৰাখিছিল, এতিয়া সেই মূৰেই ভাৰতৰ হৈ বিদেশীৰ বিপক্ষে যুঁজ দিব। এই বুলি নীল থিয় হ'ল। কিন্তু ফাইলটোৰ দ্বাৰাতো শত্ৰুপক্ষৰ সূত্ৰ বাহিৰ কৰিব নোৱাৰিবা। কেনেকৈ বাহিৰ কৰিবা শত্ৰুপক্ষৰ ৰহস্য? সুসানে সুধিলে। অৰিন্দম বৰগোহাঁয়ে যি সূত্ৰ দিছে তাতে আমি শত্ৰুপক্ষৰ ৰহস্যৰ সূত্ৰ পাম, বিক্ৰমে ক'লে। আৰু সেই সূত্ৰৰ আঁত ধৰি হয়তো আমি এই ৰহস্য ভেদ কৰিব পাৰিম। নীল আকৌ বহিল আৰু ফাইলটোৰ ওপৰত চকু ফুৰালে। এই ফাইলৰ কথাখিনিয়েতো পেন ড্ৰাইভত আছে, নীলে ক'লে। মই যিটো মানুহৰ ওচৰত ফাইলটো পাইছিলোঁ সেই মানুহজনৰ পৰিচয় পালেই শত্ৰুপক্ষৰ সুংসূত্ৰ উলিয়াবলৈ সমূলি টান নহ'ব। বাতৰি কাকতৰ জৰিয়তে আমি নিশ্চয় সুংসূত্ৰ পাম। কাইলৈ বাতৰি কাকতসমূহত এই ঘটনা সম্পৰ্কে কি ওলাই দেখা যাওক, বিক্ৰমে ক'লে। তুমি ঠিকেই কৈছা। আমি পুৱালৈ অপেক্ষা কৰোঁ। পুৱাৰ বাতৰিত কি লিখে দেখা যাওক। সম্প্ৰতি অৰিন্দম বৰগোহাঁয়ে কি পঠাইছে চাওঁ দিয়া, নীলে ক'লে। অৰিন্দম বৰগোহাঁইৰ পৰা অনা সমস্ত ফাইল আজি বিক্ৰমে নীলৰ সন্মুখত থলে। নীল ব্যস্ত হৈ পৰিল সেইবোৰ নিৰীক্ষণ কৰাত। পুৱা বাতৰি কাকতৰ অপেক্ষাত বিক্ৰম বাহিৰতে অপেক্ষা কৰি আছিল। হোকাৰে কাকতখন দি যোৱাৰ লগে লগে বিক্ৰমে হাতত তুলি ল'লে। কাকতৰ প্ৰথম পৃষ্ঠাতে ডাঙৰ ডাঙৰ হৰফেৰে লিখা আছিল, ছিক্ৰেট ছাৰ্ভিচ ব্যুৰোৰ অন্যতম উচ্চ পদস্থ বিষয়া আততায়ীৰ হাতত নিহত। নীল! বিক্ৰমে তৎমুহূৰ্তত চিঞৰি উঠিল। নীল ভিতৰ কোঠাৰ পৰা প্ৰায় লৰি ওলাই আহিল। তেওঁ যেন কাকতখনৰ কাৰণেই অপেক্ষা কৰি আছিল। পিছ মুহূৰ্ততে সুসানে আন এটা কোঠাৰ পৰা ভুমুকি মাৰি চালে। কি হ'ল বিক্ৰম? কাকতত কি লিখিছে?
নীলে কৌতূহলেৰে সুধিলে, এয়া চোৱা। বিক্ৰমে নীলৰ ফালে কাকতখন আগবঢ়াই দিলে। নীলে আগ্ৰহেৰে কাকতখন হাত পাতি লৈ চকু ফুৰালে। এতিয়া আমাৰ বিশেষ অসুবিধা নহ'ব, আমাৰ কষ্ট অনেকখিনি লাঘৱ হ'ব। এই কাম মোৰ হাতত অৰ্পণ কৰা নীল, বিক্ৰমে আগ্ৰহ প্ৰকাশ কৰি ক'লে। নীলে সমস্ত কথাখিনি পঢ়ি সুশানৰ ফালে কাকতখন আগবঢ়াই দিলে। সুশানে নীলৰ হাতৰ পৰা কাকতখন লৈ সেই বাতৰিটোৰ ওপৰত চকু ফুৰালে। ঠিক আছে বিক্ৰম, তুমি আগবাঢ়া, তোমাকে অৰ্পণ কৰা হ'ল এই কাম। বিক্ৰমে হাঁহিলে। ব্যস্ত ৰাজপথেৰে বিক্ৰমৰ গাড়ীখন আগবাঢ়ি গৈ থাকিল। গোটেই পথছোৱাতে প্ৰচণ্ড ভিৰ। স্বচ্ছন্দ গতিৰে বিক্ৰমে গাড়ীখন আগবঢ়াই লৈ যাব পৰা নাছিল। চহৰৰ এই পথছোৱাত সচৰাচৰ গাড়ীৰ ভিৰ বাঢ়ে। গাড়ীৰ ভিৰৰ বাবে বিক্ৰম দুটামান পুলিচ পইণ্টত 15 মিনিটতকৈ বেছি সময় ৰ'ব লগা হ'ল। এটা সময়ত গন্তব্য স্থানত উপস্থিত হৈ বিক্ৰমে স্বস্তিৰ নিশ্বাস এৰিলে। সুদৃশ্যমান এটা ঘৰৰ সন্মুখত বিক্ৰমৰ গাড়ীখন ৰ'ল। লগে লগে ঘৰটোৰ নিচেই কাষতে থকা সৰু পাণ তামোলৰ দোকান এখনৰ সন্মুখত ৰৈ থকা মানুহ এজন বিক্ৰমৰ অলক্ষিতে সাধাৰণ পথচাৰীৰ দৰে আগুৱাই আহিল। মানুহজনে বিক্ৰমৰ গাড়ীৰ নম্বৰটো চাই মনৰ ভিতৰতে উচ্চাৰণ কৰিলে, MRT। বিক্ৰম গাড়ীৰ পৰা ঘৰটোৰ ফালে আগবাঢ়িল। ঘৰটোৰ দুৱাৰমুখত উপস্থিত হৈ বিক্ৰমে বেলপোচত আঙুলিৰ হেঁচা দিলে। ভিতৰত বেলটো বাজিল নে নাই বিক্ৰমে একো উমান নাপালে। বিক্ৰমে পিছে বেছি সময় অপেক্ষা কৰিব লগা নহ'ল। খন্তেক পিছতে দুৱাৰ মেল খালে। ভিতৰৰ পৰা লগোৱা এটা ওলাই আহিল আৰু প্ৰশ্নবোধক দৃষ্টিৰে বিক্ৰমলৈ চালে। আনন্দ ভৰদ্বাজ। বিক্ৰমে কিবা কোৱাৰ পূৰ্বেই লগোৱাটোৱে ক'লে, আছে, আহক ভিতৰলৈ। লগোৱাটোৱে বিক্ৰমক ভিতৰলৈ নি আহল বহল এটা কোঠাত বহিবলৈ দিলে। কিছু সময়ৰ পিছতে এগৰাকী আধবয়সীয়া মহিলা ভিতৰৰ পৰা ওলাই আহিল। তেওঁৰ পিছে পিছে আৰু দুগৰাকীমান মহিলা ওলাই আহি কিছু আঁতৰতে থিয় হৈ ৰ'ল। মহিলাগৰাকীৰ মুখমণ্ডলত বেদনাৰ ক'লা ছাঁ। বিক্ৰমে মহিলাগৰাকীৰ মুখলৈ চাই কিবা এটা সুধিব খোজোতেই মহিলাগৰাকীয়ে সুধিলে, আপুনি কোন, ক'ৰ পৰা আহিছে? আনন্দ ভৰদ্বাজ মোৰ বন্ধু আছিল, আমি একেলগে চাকৰি কৰিছিলোঁ। আপুনি? আনন্দ মোৰ পুত্ৰ, মহিলাগৰাকীয়ে কোনোমতে কথাষাৰ ক'লে। বিক্ৰম লগে লগে বহাৰ পৰা উঠিল আৰু নমস্কাৰ জনালে। মহিলাগৰাকীয়েও প্ৰতি নমস্কাৰ জনাই ক'লে, বহক আপুনি, মোক তুমি বুলি ক'ব। এই বুলি বিক্ৰম বহিল আৰু ক'লে, এই সময়ত আপোনালোকক আমনি দিয়া উচিত নহয় যদিও কৰ্তব্যৰ খাতিৰত আহিবলৈ বাধ্য হ'লোঁ। আপোনালোকৰ সহায় সহযোগিতা নহ'লে দুৰ্বৃত্তক ধৰাটো আমাৰ পক্ষে কঠিন হ'ব। আপুনি হয়তো জানে যে আপোনাৰ পুত্ৰ আনন্দ দেশৰ এক গুৰুত্বপূৰ্ণ কাৰ্যত ব্ৰতী হৈ আছিল, সামৰিক বিভাগত চাকৰি। কিন্তু আজি কিছুদিনৰ পূৰ্বে আনন্দৰ লগত দেশৰ কিছুমান শত্ৰুৰ লগত যোগাযোগ ঘটে। সিহঁতে আনন্দক ব্লেকমেইল কৰে, মৃত্যুৰ ভয় দেখুৱায়। বিক্ৰমৰ কথাত আনন্দৰ মাকে অবাক বিস্ময়েৰে বিক্ৰমৰ মুখলৈ চাই ৰ'ল। কথাবোৰ যেন বিশ্বাস কৰিবলৈ টান পালে। আনন্দৰ ওচৰলৈ অনেক বন্ধু বান্ধৱ আহিছিল। বিক্ৰমে পুনৰ ক'বলৈ ধৰিলে, সেই বন্ধু বান্ধৱবোৰক আপুনি জানেনে? মই সেই কথা বিশ্বাস নকৰোঁ। আনন্দৰ কোনো বন্ধু বান্ধৱ নাছিল। সি বন্ধু বান্ধৱৰ লগত সম্পৰ্ক খুব কমেই ৰাখিছিল। যি দুই এজন আছিল কাটচিতহে আহিছিল। তোমাকো মই কেতিয়াও দেখা নাই। মই অৱশ্যে আপোনালোকৰ ঘৰলৈ কেতিয়াও অহা নাই। তেওঁক নিতৌ কৰ্মক্ষেত্ৰতহে লগ পাই থাকোঁ। আনন্দৰ মাক নীৰৱ হৈ ৰ'ল। আৰু এটা কথা সুধোঁ আপোনাক, বিক্ৰমে এইবাৰ কথাষাৰ কওঁ নকওঁকৈ ক'লে। আনন্দৰ মাকে সন্মতিসূচক দৃষ্টিৰে বিক্ৰমৰ মুখলৈ চালে। ঘটনাৰ দিনা তেওঁ অফিচৰ পৰা আহি ক'লৈ গৈছিল? বিক্ৰমে সুধিলে। মই এই বিষয়ে একো নাজানো। কামৰ পৰা আহি চাহ একাপ খায়েই ওলাই গৈছিল। মোক কৈছিল ঘূৰি আহোঁতে অলপ পলম হ'ব পাৰে। বিক্ৰমে আৰু অনেক প্ৰশ্ন কৰিলে যদিও মানুহগৰাকীৰ পৰা কোনো সুদুত্তৰ নাপাই হতাশ হ'ল আৰু এটা সময়ত বিদায় লৈ ওলাই আহিল। বিক্ৰমে আহি গাড়ীত বহি কিবা এটা চিন্তা কৰিলে। তাৰ পাছত অহা বাটেৰেই উভতিল।
কিছু সংসূত্ৰ পোৱাৰ আশা আছিল যদিও একোকে নাপালে। এতিয়া আন পন্থাৰ কথাহে চিন্তা কৰিব লাগিব। হয়তো এটা বহুত ডাঙৰ ৰেকেট আছে যি অসমতে খোপনিলৈ ভয়ংকৰ কিছুমান কুটাঘাতমূলক কাম কৰি আছে। আনন্দ ভৰদ্বাজে নিশ্চয় সেই ৰেকেটৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল। চহৰৰ পৰা বাহিৰ ওলাই কিছুদূৰ অহাৰ পিছত বিক্ৰমে অনুমান কৰিলে যে তেওঁৰ গাড়ীখনক আন এখন গাড়ীয়ে অনুসৰণ কৰিছে। কথাটোৰ সত্যাসত্য জানিবলৈ বিক্ৰমে গাড়ীখন অকোৱা পকোৱা পথেৰে আগবঢ়াই লৈ গ'ল। পিছৰ গাড়ীখনেও বিক্ৰমৰ গাড়ীৰ পিছ নেৰিলে। পিছে পিছে আহি থাকিল গাড়ীখন। বিক্ৰমে বুজিলে যে গাড়ীৰ মতিগতি ভাল নহয়। পিছৰ গাড়ীখনে যে অনুসৰণ কৰি আহিছে বিক্ৰমৰ আৰু বুজিবলৈ বাকী নাথাকিল। দেখা যাওক সিহঁতে কি কৰে। এই সূত্ৰৰ দ্বাৰাই হয়তো লক্ষ্যস্থানত উপনীত হ'ব পৰা যাব। এইবাৰ বিক্ৰমে মূল পথৰ পৰা ফালৰি কাটি অৰুণাবেষ্টিত নিৰ্জন পথ এটাৰে গাড়ীখন আগবঢ়াই লৈ গ'ল। পিছে পিছে আহি থকা গাড়ীখনো সেই পথেৰে দ্ৰুতগতিৰে আগুৱাই আহিল আৰু বিক্ৰমৰ গাড়ীখন অতিক্ৰম কৰি হঠাৎ মাজমজিয়াত ৰৈ গ'ল। বিক্ৰমেও ততালিকে ব্ৰেক মাৰি গাড়ীখন ৰখাবলৈ বাধ্য হ'ল। ইতিমধ্যে সন্মুখত ৰৈ যোৱা গাড়ীখনৰ পৰা 4জন ব্যক্তি নামি আহি বিক্ৰমৰ গাড়ীৰ সন্মুখত শাৰী পাতি থিয় হ'ল। প্ৰত্যেকৰে হাতত একোটাকৈ পিষ্টল। বিক্ৰমে লক্ষ্য কৰি দেখে যে এই 4জনৰ বাহিৰেও গাড়ীত এজন বহি আছে। প্ৰত্যেকে চামৰাৰ জেকেট পৰিহিত আৰু মূৰত টুপি। কোন আছ গাড়ীত? এজনে চিঞৰি সুধিলে। বিক্ৰমে কোনো উত্তৰ নিদিলে। কোনো চালাকি নেদেখুৱাবি, গাড়ীতে চুপচাপ বহি থাক, নহ'লে মূৰৰ লাও খোলা উৰি যাব, এজনে গম্ভীৰ স্বৰেৰে বিক্ৰমক উদ্দেশ্যি ক'লে। বিক্ৰম নিশ্চুপ হৈ বহি ৰ'ল। ইচ্ছা কৰা হ'লে বিক্ৰমে আটাইকেইজনকে নিমিষতে ধৰাশায়ী কৰিব পাৰিলেহেঁতেন, কিন্তু বিক্ৰমে তেনে নকৰিলে। 3জন ব্যক্তি এখোজ এখোজকৈ অতি সাৱধানে আগুৱাই আহিল। বিক্ৰমে মানুহকেইজনলৈ তীক্ষ্ণ দৃষ্টিৰে চাই ৰ'ল। গাড়ীখনৰ পিছফালৰ দুৱাৰ খুলি 2জন পিছৰ চিটত উঠি বহিল। আনজনে বিক্ৰমক কাষৰ চিটটোলৈ যাবলৈ নিৰ্দেশ দিলে। লগে লগে 3য়জন ড্ৰাইভিং চিটত উঠি বহিল। পিছফালৰ পৰা এজনে বিক্ৰমৰ চকুত কাপোৰ এখন বান্ধি দিলে। এইবোৰ কি? মোৰ চকুত এনেদৰে কিয় বান্ধিছা? বিক্ৰমে চিঞৰি উঠিল। চুপ! চিঞৰ বাখৰ নকৰ। পিছফালে বহি থকা এজনে হাতৰ পিষ্টলটোৰে বিক্ৰমৰ মূৰত সজোৰে আঘাত কৰিলে। এটা আস্ফুট আৰ্তনাদ কৰি বিক্ৰম অজ্ঞান হৈ চিটতে বাগৰি পৰিল। তীব্ৰ গতিৰে 2খন গাড়ী সেই ঠাইৰ পৰা আঁতৰ হ'ল। একা বেকা পথেৰে 2খন গাড়ী সেই ঠাইৰ পৰা অনেক দূৰ আগুৱাই গ'ল। অৱশেষত গাড়ীখন এটা প্ৰকাণ্ড দুমহলীয়া বিল্ডিঙৰ কাষত ৰ'ল। মুকলি পথাৰৰ মাজত অকলশৰীয়া বিল্ডিংটো। পুৰণিকলীয়া বৃহৎ বৃহৎ গছ কিছুমানে প্ৰকাণ্ড বিল্ডিংটো সম্পূৰ্ণ আৱৰি ৰাখিছে। ঠাইডোখৰ জনশূন্য। ওচৰে পাজৰে ক'তো কোনো ঘৰ নাই। বিল্ডিংটো কিবা এৰা ঘৰৰ দৰে। গাড়ী দুখনৰ আৰোহীকেইজন নামিল আৰু বিক্ৰমকো টানি নমাই এজনে কান্ধত তুলি ল'লে। তাৰ পিছত আটাইকেইজন দ্ৰুত পদক্ষেপেৰে বিল্ডিংটোৰ ফালে আগবাঢ়িল। অন্ধকাৰ বিল্ডিংটোৰ 2টামান কোঠাত অকস্মাত বিজুলী চাকি জ্বলি উঠিল। বিক্ৰমক লৈ মানুহকেইজন দালানটোৰ ভিতৰ সোমাল আৰু আহল বহল কোঠাৰ মজিয়াত বিক্ৰমক শুৱাই দিলে। মানুহকেইজনে বিক্ৰমক ঘেৰি থিয় হৈ ৰ'ল। কিছু সময়ৰ পিছতে চুট টাই পৰিহিত শকত আপত আধবয়সীয়া মানুহ এজন ওপৰ মহলাৰ পৰা গম্ভীৰ পদক্ষেপেৰে নামি আহিল। মানুহজনৰ নিৰ্দেশত এজনে বিক্ৰমৰ চকুৰ বান্ধ খুলি দিলে। এইটোৱে হ'বলা সেই মানুহটো যি আমাৰ মানুহবোৰক মাৰি ফাইলটো লৈ পলাইছিল? মানুহজনে সুধিলে। এই মানুহটো হয়নে নহয় নাজানো, কিন্তু কুমাৰে যিখন গাড়ীৰ নম্বৰ মৰাৰ আগতে উল্লেখ কৰি গৈছিল সেইখন গাড়ীতে উঠি এই মানুহজন আজি গধূলি আনন্দ ভৰদ্বাজৰ ঘৰলৈ গৈছিল। আমি নিশ্চিত আছিলোঁ যিজনে ফাইলটো হস্তগত কৰিছে সি যদি গুপ্তচৰ বা কোনোবা পুলিচৰ এজেণ্ট হয়
তেন্তে নিশ্চয় আনন্দ ভৰদ্বাজৰ ঘৰলৈ আলেখ লেখ ল'বলৈ আহিব। অজ্ঞান হোৱাৰ ভাও ধৰি পৰি থকা বিক্ৰমে চকু দুটা সামান্য মেলি মানুহজনলৈ চালে। মানুহজনৰ মূৰত এডালো চুলি নাছিল। বিক্ৰমে জ্ঞান ঘূৰাই পোৱাৰ দৰে ভাও ধৰি মুখেৰে আচফুট শব্দ কৰি চকু দুটা মেলি চালে। টপা মূৰৰ মানুহজনে বিক্ৰমলৈ চাই মুখখন হহাৰ দৰে কৰিলে। উঠা বন্ধু, মানুহজনে ক'লে। বিক্ৰমে অবাক হোৱা যেন দেখুৱাই চাৰিওফালে চকু ফুৰাই চালে। তাৰপিছত উঠি বহিবলৈ চেষ্টা কৰিলে। উপস্থিত এজনে টানি উঠালে। মই ক'ত? বিক্ৰমে উৎকণ্ঠাৰে প্ৰশ্ন কৰিলে। কোনেও উত্তৰ নিদিলে। আপুনি কোন? টপা মূৰৰ মানুহজনলৈ চাই বিক্ৰমে পুনৰ প্ৰশ্ন কৰিলে। তুমি এটা দুমহলীয়া ঘৰৰ ভিতৰত। এই ঘৰ মোৰ ঘৰ। মাই নেম ইজ ডেন। সকলোৱে মোক ডেন বুলিয়ে জানে। পিছে তোমাৰ নাম কি? বিক্ৰম। বিক্ৰম বাহাদুৰ, বিক্ৰমে ক'লে। বৰ সাহসী যেনেই লাগিছে তোমাক, মানুহজনে ক'লে। এই কথা অৱশ্যে সকলোৱে কয়, বিক্ৰমে হাঁহি ক'লে। তুমি মোৰ মানুহকেইজনক হত্যা কৰিছা। আনন্দ ভৰদ্বাজৰ হাতৰ পৰা ফাইলটো লৈ পলালা। কাৰ স্বাৰ্থত এইবোৰ কৰিলা? আমাৰ পিছত লাগিবলৈ তোমাক কোনে নিযুক্ত কৰিছে? তুমি কোনোবা দলৰ এজেণ্ট নেকি? ঘৰৰ পৰা ওলাই আহোঁতে মই সেইবোৰ কৰিম বুলিতো ওলাই অহা নাছিলোঁ। কিন্তু বাটে পথে শিয়াল কুকুৰৰ দৰে মানুহ ধৰা দেখিলেতো যিকোনো মানুহেই বাধা দিবলৈ চেষ্টা কৰিব। ময়ো বাধা দিছিলোঁ। কিন্তু আপোনাৰ সেই অপদাৰ্থকেইটাই মোক একেবাৰে মাৰি পেলাবলৈ বিচাৰিছে। মইনো কেনেকৈ সহ্য কৰোঁ কওকচোন? নিজৰ নিৰাপত্তাৰ কাৰণে মোৰ হাতত পিষ্টল এটা থাকেই। এতিয়াও আছে নেকি? প্ৰশ্ন কৰিয়ে টপা মূৰৰ মানুহজনে সংগী কেইজনলৈ চাই চিঞৰি উঠিল। এই, ইয়াৰ হাতৰ পৰা পিষ্টলটো ললি নে নাই? লৈছোঁ বছ। পিষ্টলটোৰ বাহিৰে আৰু একো নাপালোঁ, এজনে ক'লে। কিন্তু ফাইলটো তুমি কিয় লৈ গ'লা? মানুহজনে পুনৰ বিক্ৰমক প্ৰশ্ন কৰিলে। ব্ৰিফকেছটো পৰি থকা দেখি উঠাই লৈ গৈছিলোঁ। কাৰোবাক সেইটোৰ বিষয়ে সুধিবলৈ জীৱিত অৱস্থাত দেখোন কোনোৱেই নাছিল। ব্ৰিফকেছটো কি কৰিলা? ঘৰলৈ গৈ সেইটো খুলিলোঁ। ভাবিছিলোঁ টকাৰে ভৰি আছে চাগৈ। কিন্তু ভিতৰত দেখোঁ যে এটা ফাইল, আৰু যাৰ ওপৰত লিখা আছে টপ ছিক্ৰেট। মইতো আচৰিতেই হ'লোঁ। সেইটো বৰ্তমান মোৰ হাততে আছে। অৱশ্যে মই ফাইলটোৰ কথা জনাই দুই এজনৰ লগত যোগাযোগ কৰিছোঁ। এজনক ফাইলটো দিম বুলি প্ৰতিশ্ৰুতিও দিছোঁ। বোধ হয় ইতিমধ্যে তেওঁ মোৰ ঘৰলৈ আহি মোৰ বাবে অপেক্ষা কৰি আছে, বিক্ৰমে ক'লে। বলিয়াৰ দৰে কথা নক'বা। আনৰ ওচৰত গাবা এইবোৰ কথা। মই এতিয়ালৈ অতি সংযত আৰু ভদ্ৰভাৱে তোমাৰ লগত আচৰণ কৰি আছোঁ। তোমাৰ প্ৰতি যাতে মই কঠোৰ নহওঁ তাৰ বাবে তুমি সাৱধান হোৱা। ফাইলটো তুমি আমাৰ হাতত দিব লাগিব। সেইটো আমাৰ প্ৰাপ্য। ই কেনে কথা? মই আপোনালোকক এতিয়া ফাইলটো কেনেকৈ দিম? মই যিজনৰ লগত কথা হৈছোঁ, ফাইল নাপালে তেওঁ মোক সহজে এৰি নিদিব। বৰ ডেঞ্জাৰাছ মানুহ। কোন সেইটো? কি নাম তাৰ? সি সেই ফাইলটো লৈ কি কৰিব? টপামূৰীয়া মানুহজনে এবাৰ খঙেৰে ক'লে। তেওঁৰ নাম নীল। বৰ ভয়ানক লোক, বিক্ৰমে ক'লে। নীল? ডেন উচপ খাই উঠিল। হয়, নীল। তেওঁৰ হেনো মূৰটোৰ মূল্য চৰকাৰৰ ওচৰত 10 লাখ টকা। শুনিছোঁহে, সঁচা মিছা নাজানো। তুমি নীলক কেনেকৈ পালা? মানুহজনে প্ৰশ্ন কৰিলে। নীলক মই আগৰ পৰাই জানো। আগে পিছে নীলে বিচাৰিলে তেওঁৰ হৈ সৰু সুৰা কাম কিছুমান কৰি দিওঁ। অঁ, তাৰমানে তুমিও একে পানীৰ মাছ। এতিয়া আমাক তুমি মনে সজা কথা কিছুমান কৈ একো লাভ নাই। সেই ফাইলটো তুমি লাল নীল কাকো দিব নোৱাৰিবা। ফাইলটো তুমি আমাকেই দিব লাগিব। তদুপৰি নীলক আমাৰো প্ৰয়োজন। বহু দিনৰ পৰা বিচাৰি আছোঁ নীলক, ডেনে ক'লে। কি কথা কয়হে আপুনি? আপুনি বাঘৰ নেগুৰে কাণ খোজাব খুজিছে। বিক্ৰমে আচৰিত হোৱা যেন দেখুৱাই ডেনলৈ চাই ৰ'ল। মই বাঘৰ নেগুৰে কাণ খজুৱাইছোঁ নে মেকুৰীৰ নেগুৰে কাণ খজুৱাইছোঁ সেইবোৰ বিচাৰ পিছত হ'ব। প্ৰথমতে তুমি আমাক ফাইলটো ঘূৰাই দিয়া। মোৰ 4জনকৈ মানুহক মৰাৰ বিচাৰটো তোমাৰ ওপৰত হ'বই। এই বুলি ডেনে এটা শ্লেষপূৰ্ণ হাঁহি মাৰিলে। তাৰপিছত খন্তেক টভক মাৰি লৈ পুনৰ ক'লে। অৱশ্যে তোমাক আমি কঠোৰ শাস্তিৰ পৰা ৰেহাই দিব পাৰোঁ, যদিহে তুমি নীলক আনি আমাৰ হাতত গতাই দিয়া। আচৰিত, বিক্ৰমে হাঁহি ক'লে। নীল মানে কি আপুনি হয়তো এতিয়াও বুজা নাই। নীল মানে কাঠৰ টুকুৰা
নে পানী কেঁচুৱা যে দুহাতেৰে তুলি আনি আপোনাৰ হাতত গতাই দিম? সেয়া মই নাজানো। সেই কাম কৰিব নোৱাৰিলে বিপদ তোমাৰেই। ডেনে পুনৰ হাঁহিলে। বিক্ৰমে কোনো উত্তৰ নিদিলে। মোৰ নাম ডেন। ডেনৰ পৰা মুক্তি পোৱাটো ইমান সহজ নহয় বিক্ৰম বাহাদুৰ। সেয়া আপোনাক দেখিয়েই বুজিছোঁ। যদি বুজিছা তেন্তে মই কোৱা মতে কৰা। ফাইলটো বাৰু কিবা প্ৰকাৰে মই আপোনাক ঘূৰাই দিব পাৰিলেও নীলক আপোনাৰ হাতত গতাই দিয়া অসম্ভৱ। কিবা গম পালে আপোনাৰো 12 বজাই থৈ যাব। এইবোৰ তুমি চিন্তা কৰিব নালাগে। সেই বুদ্ধি মই তোমাক দিম। তাৰমানে আপুনি বুদ্ধিৰ ভঁৰাল। তুমি অলপ বেছি কথা কোৱাহে। এতিয়াই তোমাৰ মুখত গুলিয়াই দিবলৈ মন গৈছে। এই বুলি ডেনে বিক্ৰমৰ মুখত সজোৰে এটা ঘোচা মাৰিলে। বিক্ৰমে কোনোমতে সহ্য কৰি ৰ'ল।